কি ধৰণে কি শব্দৰে মই কৃতজ্ঞতা জনাম সেইটো ভাষা নাই। ইমান ব্যস্ত মাজত প্ৰতিজন অতিথিয়ে আমাৰ বিদ্যালয়ত পদাৰ্পণ কৰি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিলে। সকলোকে কৃতজ্ঞতা জনাইছোঁ। প্ৰথমতে পুথিখনৰ বেটুপাত্ৰ মোৰ ছাত্ৰ ৰূপম শইকীয়া, মোৰ সম্পৰ্কত ভাগিন আৰু মই বেছি ছাত্ৰ হিচাপে কৈ ভাল পাওঁ। সেই এঘণ্টাৰ ভিতৰত ক'লেও মই ফোন কৰিলোঁ, কথাবিলাক কামবিলাক তেনেকেই হয়। মই চিন্তাটো কৰোঁ, কণ্টেক্ট কৰোঁ, কামটো হয়। তাক মই ফোন কৰিলোঁ, মই বোলে মোক এনেকুৱাকৈ বেটুপাত্তা লাগে, তো বেটুপাত্তা লাগে, মই গৈ আছোঁ। মই যাওঁতে যিমানকণ সময় লাগে সিমানকণ সময়তে বেটুপাত্তা আঁকি দিছে। তাক হিয়া ভৰা আশীৰ্বাদ দিছোঁ। এই প্ৰতিষ্ঠানটো থিয় কৰাবলৈ মই বেকগ্ৰাউণ্ড দিলোঁ। সেই বেকগ্ৰাউণ্ডটো মোৰ পৰিয়ালটোৱে যদি সহযোগিতা নকৰিলেহেঁতেন তেতিয়াহ'লে মই আজি চিত্ৰলেখা থিয় কৰাব নোৱাৰিলোহেঁতেন। মোৰ ভাতৃ উপস্থিত আছে, প্ৰযোজক ৰাজখোৱা, ডাঙৰ মন্ত ৰাজখোৱা, দুয়োলৈকে মই কৃতজ্ঞতা জনাইছোঁ। মই কৃতজ্ঞতা জনাইছোঁ মোৰ ষ্টাফটোক, কৃতজ্ঞতা জনাইছোঁ মোৰ সহকৰ্মীক। বহুখিনি ত্যাগৰ বিনিময়ত মই ঘৰত একেবাৰে সময় দিব নোৱাৰোঁ। তথাপিতো মোৰ সহকৰ্মীয়ে যিখিনি মোৰ লগত সহযোগিতা কৰিছে তাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ। আমাৰ একমাত্ৰ কইনাকো মই কৃতজ্ঞতা জনাইছোঁ। মোৰ বিদ্যালয়ৰ পৰিয়ালটো, মোৰ কিতাপখনৰ কাম কৰি থকাৰ অৱস্থাত মই স্কুলখন এৰি থৈ যাওঁ। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে, প্ৰধান শিক্ষয়িত্ৰীকে মুখ্য কৰি উপেশ বৰাকে ধৰি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে হাত উজান দিয়া বুলি ক'ব লাগিব। অৱশ্যে মই কথাটো বৰ মনে মনে কৰি আছিলোঁ, কিন্তু কিবা এটা কামত যাওঁ বুলি জানে, কি কামত গৈছোঁ নাজানে, কিন্তু এইটো কাৰণে ভাল লাগে মোৰ ষ্টাফক। তেখেতসকলে মোৰ সেই যদি সহযোগিতাটো মোৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে মই স্কুলখন চলাই যাব নোৱাৰোঁ। অকল প্ৰবীণ ৰাজখোৱাই চিত্ৰলেখা নহয়, স্কুল মাতৃৰ পৰা, স্কুল চকীদাৰৰ পৰা শিক্ষক শিক্ষয়িত্ৰীলৈকে প্ৰতিজনে মোক সহায় হাত আগবঢ়াই আছে। আৰু এই সহায় হাতৰ কাৰণে আজি মই শক্তিশালী বুলি মই ভাবোঁ। গতিকে মই পুনৰবাৰ মোৰ কৃতজ্ঞতা জনাইছোঁ মোৰ সহকৰ্মীসকলক আৰু প্ৰতিগৰাকী অতিথিকে মই কৃতজ্ঞতা জনাইছোঁ। আপোনালোক যথেষ্ট ব্যস্ত। আজি বিদ্যালয় আধাতে এৰি কেইজনমান শিক্ষাগুৰু আহিছে, দূৰ বাট, ইমান দূৰ, তথাপিতো আমাক এই সময়কণ দিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সভাখন ভংগ কৰিবৰ কাৰণে আগবাঢ়িছোঁ।